তুমি যেন পপিয়া তৰা আকাশৰ বুৱতীলৈ। আজি মই প্ৰয়াসক কৈছোঁ, তাত মানে এয়াৰপৰ্টত নমাৰ লগে লগে প্ৰত্যেকটো মানে পইচা বিচাৰে। ইমান দুখীয়া দেশ, মোৰ দুখ লাগিছে। মানে 5,000 টকা দিলোঁ, 2,000 টকা দিলোঁ, দে আৰ হেপী। ইভেন দ্য ছিকিউৰিটি পিপল, তাহাঁতি পইচা দিলে ভাল পায়। 2,000 টকা দিলোঁ, দে আৰ হেপী। তাৰপিছত মই বাহিৰত মোৰ ফ্ৰেণ্ডকেইটাই কৈছে, আপুনি যদি 1 লাখ টকা দিয়ে বম এটা লৈ আহিব পাৰে। মই বোলো সেইটোতো সৰ্বনাশ, সেইটো ভাল কথা নহয়। কিন্তু আপুনি 1 লাখ টকা দিয়ক, আপুনি বম এটা লৈ আহিব, ফুটাই দিব পাৰে ইয়াত। মই বোলো মই আৰু নাহোঁ। ইথিঅ'পিয়া, নাইজেৰিয়া ক'তো ওলাব নোৱাৰোঁ। মই আছোঁ 3 দিন আছোঁ, মোৰ দুৱাৰ মুখত দুটা একদম ব্লেক মস্ত মস্ত ছিকিউৰিটি বন্দুক লৈ ৰৈ থাকে। মই সুধিলোঁ বোলে এইকেইটা কেলৈ? কৈছে না আপোনাৰ প্ৰগ্ৰেম আছে না, আপোনাৰ হৰ্ডিং লাগিছে, আপোনাক কিডনেপ কৰি দিব। মই বোলো মানে ক'তো যাব নোৱাৰোঁ তাৰমানে। ন আৰু আপুনি বহি থাকিবও নোৱাৰে হোটেলৰ ৰুমত। মধুভৰা আবেশে উতলা কৰে মন। ছিকিউৰিটিজনক তুমি হাঁহি যায় কালি ৰাতি যে বচাব ঘটিলে গানডালে কি কৰিলে? মই বোলো ঘৰৰ পৰা ওলালোঁ, কাৰোবাৰ কেঞ্চাৰ, কাৰোবাৰ ল'ৰা ছোৱালী পঢ়া খৰচ, কাৰোবাৰ বানপানী উটি গ'ল ঘৰ, দি থাকা 20,000 30,000 শেষ পইচা। এতিয়া 20 টকা আছে, তোমাৰ ওচৰত আছেনে? 1,000 টকা বোলে আছে, বোলো হৈ যাব। তেলটো ভৰাব পাৰিলেই হ'ল আৰু গধূলি কিবা এটা খাব পাৰিলেই হ'ল, বাকী একো নালাগে। দ্যাট ইজ হেপিনেছ।